হেল্ল' গাইজ, ৰাতিপুৱা উঠিয়ে প্ৰথমতে মই টিউশ্যনটোৰ কাৰণে বহু সময় ৰখিলোঁ, কিন্তু ৰাতিপুৱা টিউশ্যনটো নাহিল। সেই বুলি অকণমান কাপোৰ চিলাবলৈ আছিল, সেইখিনিয়ে চিলাই ল'লোঁ। নেক্সট মই ছেকেণ্ড টিউশ্যনটোলৈ ওলাই গ'লোঁ। আজি দিনতে গ'লোঁ, ইমান ৰ'দ দিছে দেখিছেনে বাৰু। আৰু ইয়াত বহুত বছৰৰ মূৰত, প্ৰায় 3 বছৰৰ মূৰত 4 লাইনত লিখিছোঁ, সেইকাৰণে এবাৰ দেখাই দিলোঁ। আৰু এয়া মই টিউশ্যনৰ পৰা আহি থাকোঁতে এটা আম পালোঁ। আমটো বুটলি মই ঘৰলৈ লৈ আহিলোঁ। আহি ধুনীয়াকৈ জ্বলা নিমখ দি সানি খালোঁ। আৰু তাৰপিছত কেইটামান জেতুকাৰ পাত আনি ধুনীয়াকৈ পাতকেইটা পিচি দিলোঁ, কাৰণ আমাৰ ঘৰলৈ মামাহঁতৰ নানী আহিছে। নানী আহিলে কাৰ বাৰু ভাল লাগে। আৰু নানীৰ লগত মই কিছু সময় ইয়াতে গছৰ তলতে বহিলোঁ, বহি অকণমান তামোলো খালোঁ। তাৰপিছত আকৌ গৰমৰ কাৰণে তৰমুজ এটা আনিছিল আব্বাই, তৰমুজটোও কাটিলোঁ। কাটি উঠি মই নেক্সট টিউশ্যনটোৰ কাৰণে ওলাই গ'লোঁ। টিউশ্যনটো কৰি উঠি মই আকৌ মামাহঁতৰ ঘৰলৈ গ'লোঁ, কাৰণ ইয়াক বহুত দিন দেখা নাছিলোঁ। তাৰপিছত এইটো মোৰ 3rd নম্বৰ টিউশ্যন। এই টিউশ্যনটো কৰি উঠি ঘৰলৈ গুচি আহিলোঁ। আজিলৈ আছিল, বাই।